ফটো এটা মাৰিব লাগিছিল এজন মানুহ পোৱা নাই মানুহ এজন পাইছিল শুনি যাওক মোক ফটো এটা মাৰিয়ে কিহৰ ফটো ফটো মানে মই বিল্ডিংটো লৈছোঁ নতুন কোম্পানী মই নিজা কোম্পানী খুলিবৰ কাৰণে হয় হয় তাৰ মোৰ দাদাই কয় সদায় মই ছাকচেছ হ'ব নোৱাৰোঁ তাকে মই ফটোটো মাৰি পেলাই মই দাদাৰ ওচৰত পঠিয়াম ফটোটো মাৰি দিয়ক আৰু মাৰি দিয়ক আৰু এই মোৰ সময় নাই হেল্ল' হ'ব এক মিনিট শুনি যাওক কি হ'ল কি ভেজা তাৰমানে মোৰ অফিচত এজন এমপ্লয়ী দৰকাৰ আছিলে গম পাইছেনে মোৰ একো দৰকাৰ নাই মোৰ লাইন লাগি আৰে অফাৰটো শুনি যাওক না অফাৰটো পাৰ মান 1.5 লাখ টকা হ'ব আপোনাৰ 8,000 7,000 9,000 কোৱাং 1 লাখ টকা দৰমহা কি কোৱা যায় 1.5 লাখ নাই কওকচোন কওক আপোনাৰ 1.5 লাখ টকা পাৰ মান চেলাৰী হ'ব এটা ফ্লেট দিয়া হ'ব ফ্লাইট ফ্লেট দিয়া হ'ব তাৰপিছত এখন কাৰ দিয়া হ'ব আপোনাৰ ডেইলি অহা যোৱা কৰা আৰু ডেইলি আপোনাৰ ফোন উঠোৱা আৰু উঠোৱা কাম আপোনাৰ এইটোৱে কাম মোৰ অফিচত কাম এইটোৱে বেলেগ কাম একো নাই 1 লাখ টকা দৰমহা কাৰ এখনৰ ডেইলি আপুনি আৰামত যাব আহিব ইমানখিনিয়ে কাম বেলেগ একো কাম নাই আপুনি চিন্তা কৰি চাই ল'ব এতিয়া চিন্তা কিন্তু উঠোৱা নোমোৱা কি দৰমহা ইমান সহজ হ'ব বুজিছে হ'ব টেনশ্যন ল'ব নালাগে আপুনি এতিয়া কেতিয়াৰ পৰা আহিব লাগিব আপুনি জইন কৰিবই লাগিব হয় নেকি জইনো কৰিলে এইফালে মানাও কৰিব পৰা নাযাব 8,000 9,000 টকা দৰমহা কৰিম এইটো ইফালে ইবাৰ নোৱাৰা 1.5 লাখ ইয়াত এটা গাড়ী এখন মোৰ পাছটো থাকি গ'ল তাত হয় নেকি মোৰ পাছটো থাকি গ'ল আপুনি আছে যদি দি দিয়ক আছে নেকি চাব লাগিব দেই মোৰ পাছটো তাত থাকি গ'ল দি দিয়ক এইবিলাক কি দিছা সন্মানৰ কথা আছে এইবিলাক পইচা দিয়ে নেকি বেছিকৈ দিয়ক 10,000 20,000 কি আছে দি দিয়ক 10,000 20,000 কি আছে দিয়ক 10,000 অঁ দি দিয়ক ভিকাৰীক দিব 10,000 20,000 টকা দিয়ক এইবিলাক কি দিয়ে সন্মানৰ কথা আছে এইবিলাক লৈ ল যা পইচাকে লৈ যাম যা আশীৰ্বাদ কৰিবি যা আশীৰ্বাদ কৰিবি ইমান দি দিলে আপুনি সন্মানৰ কথা আছে হ'ব একো নাই সন্মানবিলাক বাচাই ৰাখিব লাগে গম পাইছে নাই কাইলৈ এতিয়া আহিলে হ'ব কালি তুমি এটা কাম কৰিবা অঁ ৰাতিপুৱা 8টা বজাত আহিবা তোমাক বিচাৰি ইমান মোৰ টেনশ্যন হৈছে হেল্ল' ছাৰ আপুনি আহি দিয়ক ছাৰ অঁ পাই গৈছে এই ৰঙা পিংক কালাৰ বিল্ডিংটো যায় বিল্ডিংটো তলতে আছে গাড়ীখন লৈ আগুৱাই আহি যাওক অঁ চিকিউৰিটিকেইটা লৈ আহক মোৰ হাতৰ পৰা গুচি যাব পাৰে কি হ'ল কি হৈছে কি বস্তু কি মানে ইয়াক বিচাৰি মোৰ হাঁহ আজি গোটেই দিনটো গম পাইছেনে আবেলি হৈ গ'ল কিয় বাগলা ফটাকৰ পৰা পলাইছে অঁ তেজপুৰৰ পৰা পলাই আহিছে মই গোটেই মানে অঞ্চলটো বিচাৰি গম পাইছোঁ ফোন আহিলে ইয়াতে দেখা পাইছে বুলি অফিচ বোলে এখন কি অফিচ নাই বাগলা ফটাকৰ পৰা পলাইছে ছাৰ হেল্ল' অঁ এই পিংক কালাৰ বিল্ডিংটো যায় অঁ সেইখিনিলে গাড়ীখন লৈ আহক সোনকালে আহক চিকিউৰিটিটা লৈ আহক মোৰ হাতৰ পৰা যাবগৈ কি কোন আপুনি আপুনি কোন কি 3,000 লৈছে মানে ভিকাৰী এটা আহিছিলে 3,000 টকা মোৰ পৰা লৈ পেলাই দিছে কি অফিচ বোলে এইটো পগলা পাগলা ফটো পৰা পলাইছে নাই সি পলাই আহিছে ৱাল পাৰ হৈ গুচি আহিছে মোৰ অফিচ মোৰ হেলিকপ্টাৰ আহি আছে চালে হেলিকপ্টাৰ আহি আছে হেলিকপ্টাৰ চিলনিহে হেলিকপ্টাৰ আহি আছে চিলনি যদি হেলিকপ্টাৰ বুলি কয় মোৰ কি হ'ব এতিয়া মোৰ কি হ'ব এতিয়া তুমি বুজি নোপোৱা পগলা হয় পাগলা ফটো পলাই আহিছে 3,000 কি হ'ব এতিয়া তোমাৰ 3,000 তুমি কাক দিলা
মই 3000 দিছিলোঁ ভিকে এটা আহিছিলে মোক কৈছে 3000 দি দিয়া মোৰ অফিচ এটা পইচা এভেইলেবল এইটো ক'ত অফিচ মানুহৰ ঘৰ হে 1 লাখ টকা দৰমহা দিব এইটো মোৰ অফিচ হয় এইটো অফিচ হয় এই মোৰ অফিচ হয় তোমাৰ এই মোৰ অফিচ হয় এইটো পাগলৰ লগত মই পাগল হৈ গ'লো গৈছে না 3000 টকা গুচি গ'ল মোৰ ব্ৰেইনটো বেয়া হৈ যাব কেইটা মানুহ কাম নহ'ব দেই